মানে কি খবৰ আপোনালোক আশা সকলো ভাল তো সকলোকে মাঘ বিহুৰ হিয়া ফৰা শুভেচ্ছা জনালোঁ আৰু আজি হৈছে গৰু বিহু তো অলপ দেৰিকৈ ইয়াতে ভেলাঘৰ চুবা দিয়া হ'ব মানে পূৰা দিয়া হ'ব সকলোবোৰ আহিব আৰু এতিয়া আহিছোঁ মই মানে কলপাত কাটিব তো চাওঁ ক'ত পাওঁ তাতে আছে তো লৈ ল'লোঁ পাত আৰু ফুল আৰু এতিয়া নিব লাগে তাতে তো এইটোৱে ভেলাঘৰটো আৰু এইটোকে মানে অলপ দেৰিকৈ পূৰা দিয়া হ'ব আৰু বহুত অপেক্ষাৰ পিছত সেইফালে জুই লগাই দি আছে এতিয়া আৰু ফাইনেলি এতিয়া ভাল কৰি লাগিল ৰ'ব আৰু ইয়াতে মানে এনেকৈ পূজা কৰা হৈছিল আৰু পূজাটো মানে মেইন আৰু সকলোতে মানে পূজা লাগিবই আৰু প্ৰসাদ হিচাপে মানে এনেকৈ বাতাচা আৰু কি খাবলৈ দিয়া হৈছিল মানে সকলোকে দিছে বাৰু A few moments later. গাইছ হৈ গ'ল ভেলাঘৰ চুবা দিয়ে তো ভাবিলোঁ যে মানে এটা খানা খাওঁ সেই বুলি এতিয়া মাংস চাংস আনিলোঁ আৰু ইফালে আলু চালু কাটি চব ৰেডি আৰু এতিয়া মানে আটা চাটা মাৰোঁ ৰ'ব আৰু ইফালে মাংস চাংস বনাই মানে ইয়াতে নাখাওঁ ক'ৰবাত নি মানে ভাল এটা জেগাত মানে বহি একদম মজাকৈ চিল কৰিম মানে খাম তো এতিয়া বনাওঁ ৰ'ব আৰু ইফালে সেনেকৈ মাংস বহাই দিলোঁ আৰু ইফালে হৈ আছে মাংস আৰু অলপ দেৰি পাছত হ'বই আৰু মানে 2-3 মিনিট লাগিব আৰু তাৰপিছত একদম খাব পৰা হৈ যাব তাৰপিছত মানে ৰুটিটো বেলি কি কৰিলে সকলোবোৰ হৈ যাব আৰু এতিয়া মানে ৰুটি হৈ আছে আৰু মায়ে ইফালে হেল্প কৰি দি আছে মানে অলপ বনাই দি আছে ৰুটিবিলাক কথা কৈছিলোঁ মানে ইয়াতে খাম আৰু ইফালে একদম চাৰিওফালে একদম মানে জাৰ একদম আৰু ইফালে মানে ৰাস্তাটো আৰু তাতে বাজাৰ হয় আৰু ভাবিছোঁ যে ইয়াতে খাম ইফালে চাফা তাফা কৰিলোঁ আৰু ইফালে কাঁহী চাহী উলিয়াই দিলোঁ মানে টাইম হ'ল বৰ্তমান প্ৰায় 3টা মানে বহুতো ভোক লাগিছে আৰু ভাবিছোঁ যে সোনকালে খাওঁ মানে যাওঁ আৰু অলপ দেৰিকৈ মানে বেলাটোও ডুবিব আৰু ইফালে নাজাৰে চাওঁ কি মজা কিন্তু ইয়াতে মানে চিৰিয়েল ওলাই সেইটো বেলেগ কথা কিন্তু আমি দিনতে আহিছোঁ তো সোনকালে এইবিলাক উলিয়াই লৈ ৰ'ব আৰু অৱশেষত অপেক্ষা কৰি কৰি মানে সকলোৰে বাঢ়ি দিলোঁ আৰু মানে ৰুটি দিয়ে নাই মোক ৰুটি দে আহি গ'ল এখন ৰুটি আৰু ল'ম আৰু এনেকৈ আমাৰ পাৰ্টি চলি আছে এনে কোনো প্লেন নাছিল মানে এনেকৈ খোৱা তো ভাবিলোঁ যে উৰুকাৰ দিনাখন খোৱা নহয় তো ভাবিলোঁ যে আজি খাওঁ সেই বুলি মানে এনেকৈ আয়োজনটো কৰিলোঁ আৰু এতিয়া খাওঁ সোনকালে মোক দিব ফটকটা আৰু হৈ গ'ল ফাইনেলি খাওয়া দাওয়া আৰু এইফালে বস্তুবিলাক এনেকৈ থৈ দিলোঁ আৰু যাওঁ এতিয়া প্ৰায় 3:30-4টা বাজিল আৰু সোনকালে যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কোন ঠাইৰ পৰা চাইছিলে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু আজিলৈকে ইমানেই তো বাই